হেল্ল' গাইজ কেছ এটা হৈছে আমাৰ নুমলীগড়ৰ কাষত যিখন বগিজান চাহ বাগিচা তাৰে মানে মানুহ এটা এক্সট্ৰিম মদাহী মদ খোৱাটো বেয়া কথা নহয়, কিন্তু সি কিবা বেলেগ লেভেলৰ মদাহী। সি সদায় ৰাতি মদ গেলা ভুচা এগিলাখান খাই আহি পেলাই ঘৈণীয়েকক মাৰধৰ কৰা, কাষৰ ওচৰ চুবুৰীয়া চবৰে লগত কাজিয়া কৰা, এগিলাখানটো তাৰ লাইফৰ এটা নৰ্মেল কথা। কিন্তু চবতকৈ ডাঙৰ কথাটো শুনক, তাৰ এটা 9 বছৰীয়া ছোৱালীও আছে, সৰু আপি, বেছি ডাঙৰ আপি নহয়। এইবাৰ সি অসভ্যটো ঘৈণীয়েকক মাৰধৰ কিবা এগিলাখানটো কৰে নৰ্মেল কথা। এইবাৰ তাত 2 নম্বৰী দৃষ্টিটো গেল নিজৰ সেই জীয়েকৰ ওপৰত, কেনেকৈ নিজৰ জীয়েকৰ লগত নিজৰ মানে অসৎ মানে কামনা গিলখান চৰিতাৰ্থ কৰিব পাৰি। আৰু ছোৱালীটোৰ লাইফৰ চবতকৈ বেয়া দিনটো আহিলাক 4 তাৰিখে। সিদিনা মানে তাহাঁতৰ ঘৰত কোনো নাছিল আৰু মাকো তাৰ মানে কিবা কামত ক'বাত গৈছিল। জংতে বাইপাকে সেই অসভ্যই তাৰ মানে নিজৰ জীয়েকক জোৰ জবৰদস্তি কৰি নিজৰ যিমান কামনা বাসনা গোটাইখিনি নিজৰ জীয়েকৰ লগত চৰিতাৰ্থ কৰিছে। আৰু কৰি পেলাই কৰা হোৱাৰ পিছত নিজৰ জীয়েকক দম দিছে, বোলে মইনা তই এগিলাখান কাকো ক'বা নোৱাৰা, মায়েৰেক যদি কওঁ তোক মাৰি পেলাম তো। আৰে তাই এটা ছোৱালী মানুহ, তাই লাইফটোৰ কথা আছে ন। গতিকে মাক অহাৰ পিছত তাই গোটাইখিনি কথা মাকক এইটো জেদ কৈছে আৰু মাকে পুলিচত তাতে এজাহাৰ দিছে। ডেৰ ফলত তাক পুলিচে চচৰে টানি লৈ গৈছে। ৰ'ব আপোনালোকে যদি ভাবছি ঘটনাটো ইমানতে চেছ, তেতিয়াহ'লে ডেফিনেটলি নহয়। আজি কিছু বছৰ আগতে অৰ্ণিমাই পৰা হত্যাকাণ্ডটো আপোনালোকৰ মনত আছে, যেনেকৈ একজনী মহিলাক তাৰ মানে বেয়া কাম কৰি পেলাই মাৰ্ডাৰ কৰিছিল। ডেফিনেটলি মনত আছে আপোনালোকৰ। ছেম চিটুৱেশ্যন, ছেম কেছ এটা হৈছে এইবাৰ কলাই গাঁৱত। একজনী মানে বয়সীয়াল মহিলা শিক্ষয়িত্ৰী, তেওঁ 2টা ল'ৰাও আছে। ডাঙৰটো চাগে কম না কিবা হেন পঢ়ি আছে। ঘটনাটো হ'ল তেওঁ সদায় ৰাতিপুৱা মানে প্ৰাতঃ ভ্ৰমণ মানে মৰ্ণিং ৱাকত যায়, আৰু তেওঁ সিদিনাও নিৰ্দিষ্ট সময়ত মৰ্ণিং ৱাকত গেল। আৰু যাই পেলাইছে তেওঁ বহুত সময় গেলি মানে ঘূৰি অহা নাই। গিৰিয়েকৰ মানে অলপ টেনশ্যন লাগিল। গিৰিয়েকে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যোৱা বেলেগ মানুহখিনিক সুধিলাক, বোলো আমাৰ বাইদেউক দেখছ নেকি? মানুহখিনি ক'লাকতো আপোনালোকৰ বাইদেউকতো দেখা নাই ছাৰ, দেখা নাই। আৰু তেতিয়া গিৰিয়েকে মানে ৰিলেটিভখিনিকো ফোন কৰিলাক, বোলে আমাৰ এও গেছি নেকি? চবে ক'লাক যে আপোনালোকতো বাইদেউ আমাৰ তাতে অহা নাই। গিৰিয়েকৰ অলপ বেছি টেনশ্যন লাগি পেলাই তেওঁ দেৰি নকৰি পেলাই পুলিচত এজাহাৰ এখন দিলাক। চবে বিচাৰ খোচাৰ কৰিলাক। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল, তাৰে এখন প্ৰাইভেট স্কুলৰ এটা ক্লাছৰুমৰ ভিতৰত তেওঁৰ মানে সেই মহিলাটোৰ মানে মৃতদেহ মানে উদ্ধাৰ হ'ল, য'ত মহিলাগৰাকীৰ কাপোৰ কানি একদম মানে বেয়া অৱস্থা আছিল। কোনোবাই তেওঁক নৃশংসভাৱে তেওঁৰ লগত বহুত বেয়া মানে সেই কৰি পেলাই তেওঁক মাৰ্ডাৰ কৰিছে। আৰু মাৰ্ডাৰো কৰিছে ইমান মানে নৃশংসভাৱে, মানে মুখত এচিড ঢালি দিছে। আৰু মুখত এচিড ঢালাৰ ফলত তেওঁৰ মানে দাঁত ওলে, চকু ওলে মানে এনাই বিভৎস ৰূপ এটা আহিছে। সেই ফটোখন মই আপোনালোকৰ আগত ডেফিনেটলি দেখাব নোৱাৰোঁ। গতিকে আমাৰ ছ'চাইটিখনত মানে হৈ আছে কি এগিলাখান? একচাম মানে বিকৃত মানসিকতাৰ মানুহৰ মূৰত তাৰ মানে এটা বস্তু সোমাই গৈছে যে আমাৰ লেডিজখিনি দুৰ্বল, গতিকে তেওঁলোকক অত্যাচাৰ কৰিব লাগে। গতিকে মই চৰকাৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা, এইটোৱে অনুৰোধ জনাওঁ, আমাৰ যাতে লেডিজখিনিক মানে মাৰণাস্ত্ৰ বা পিষ্টলত যাতে মানে অনুজ্ঞা পত্ৰ দিয়ে, যাতে তেওঁলোকে চেল্ফ ডিফেন্সৰ কাৰণে ইউজ কৰিব পাৰে। প্লাছ যদি কোনোবাই পিষ্টল চলাব ভয় কৰে, পেপাৰ স্প্ৰে ইউজ কৰক। আৰু পেপাৰ স্প্ৰেটো এনেকুৱা এটা বস্তু, আমাৰ যেনেকৈ ধৰক বডি স্প্ৰেবিলাক আছে, আমি গাত এনেকৈ মাৰোঁ, আৰু পেপাৰ স্প্ৰেটো এনাহেন এটা বস্তু, সেইটো মানে মানুহৰ গাত স্প্ৰে কৰি দিব পাৰি। যোনে মানে অত্যাচাৰ কৰিব আৰু স্প্ৰে কৰি দিয়াৰ পিছত আৰু সেই মানুহটোক গুইলাব নালাগে। এনেকুৱা ভয়ংকৰ ধৰণৰ জ্বালা মানে এনেকুৱা মানে পেইন হয় ন, তাৰপিছত আৰামছে মহিলাগৰাকী তাৰ মানে নিজৰ জীৱন ৰক্ষা কৰিব পাৰে। তো আপোনালোকে এই বস্তুটো কি ভাবে কমেণ্ট ছেকশ্যনত ডেফিনেটলি কমেণ্ট কৰিব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালাক, লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি তেগলি ছাবস্ক্ৰাইব কৰাই নাই, ডেফিনেটলি কৰক, কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকৰ কাৰণে মাজে মাজে আনিব ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।